গুড মৰ্ণিং অসমবাসী ৰাইজ। আজি অসমীয়া ভাদ মাহৰ 4 তাৰিখ আৰু ইংৰাজী আগষ্ট মাহৰ 21 তাৰিখ শুক্ৰবাৰ। আজি ৰাতিপুৱা সূৰ্য উদয় হৈছে 5:03 আৰু সূৰ্যাস্ত হ'ব 5:49। আজি তিথি হৈছে শুক্লা তৃতীয়া তিথি আৰু নক্ষত্ৰ উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰু জন্ম ৰাশি সিংহ ৰাশি। সদায় ৰাশিফল চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক অল টক্স দিকে। ইয়াতে যিটো বেল আইকন আছে এইটো অল কৰি দিয়ক, যাতে আমাৰ সকলোবোৰ ডেইলি ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। প্ৰথমৰ ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলে যি মাত্ৰাধিক পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে, ভ্ৰমণ বিপদজনক হ'ব পাৰে, অধিক উপাৰ্জনৰ সুযোগ আহিব, নিৰ্জনতা ভাল পাব, আনক হেঁচা নিদিব। আপোনালোকৰ শুভ ৰং হৈছে আকাশী নীলা। যিকোনো ৰত্ন ধাৰণ নকৰিব, খাদ্যৰ প্ৰতি লালসা থাকিব, প্ৰেমত কষ্ট। আপোনালোকৰ শুভ সংখ্যা হৈছে 6। ইয়াৰে পাছৰ ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজি শাৰীৰিক অসুস্থতা বাঢ়িব পাৰে, সাংসাৰিক জীৱনলৈ অনিশ্চয়তা আহিব, ধনৰ লেনদেনত সতৰ্ক হওক, কৰ্মত পৰিশ্ৰম বৃদ্ধি অনুযায়ী আয় কম, সাহিত্যত মনোযোগ। আপোনালোকৰ শুভ ৰং হৈছে কমলা। মনৰ চঞ্চলতা কমিব, নৃত্য গীতত সুনাম, শৰীৰ উন্নত আজিৰ দিনটোত। আপোনালোকৰ শুভ সংখ্যা হৈছে 5। ইয়াৰে পাছৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজি ধন সম্পদ লাভৰ সম্ভাৱনা, কৃষি কাৰ্যত নিয়োজিত হোৱাৰ আশা পূৰণ হ'ব, আত্মীয়ৰ সৈতে সংঘাত অনিবাৰ্য, মনে মিলা বন্ধু লাভ কৰিব, মনৰ উদাৰতা থাকিব। আপোনালোকৰ শুভ ৰং হৈছে গোলাপী। আনৰ প্ৰতি কৃতজ্ঞ থাকক। যান বাহনত যাতায়াত কৰোঁতে আজিৰ দিনটোত অলপ সাৱধান হ'ব। ৰাজনীতিত উন্নত। আপোনালোকৰ শুভ সংখ্যা হৈছে 2। ইয়াৰে পাছৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজি মানসিক সংঘাত তীব্ৰ হ'ব, ভ্ৰমণত কষ্ট পোৱাৰ সম্ভাৱনা, স্বাস্থ্যজনিত সমস্যা বাঢ়িব পাৰে, কাৰ্যসিদ্ধি হ'ব, সততা নিষ্ঠা আদি ৰক্ষা পৰিব। আপোনালোকৰ শুভ ৰং হৈছে আকাশী নীলা। আনক সমালোচনা নকৰিব। সন্তানৰ শুভ, অৰ্থপ্ৰাপ্তিৰ যোগ, ভ্ৰমণৰ যোগো দেখা গৈছে। আপোনালোকৰ শুভ সংখ্যা হৈছে 6। ইয়াৰে পাছৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল আজি আঘাত তথা শাৰীৰিক কষ্টৰ আশংকা প্ৰবল, উপাৰ্জনমুখী কৰ্ম প্ৰাপ্তিত বাধা দেখা যায়, চাকৰিয়ালৰ সমস্যা বৃদ্ধিৰ আশংকা, জনপ্ৰিয়তাৰ সংযোগ, সন্তান সম্ভৱাই চিকিৎসক লগ ধৰক। আপোনালোকৰ শুভ ৰং হৈছে কমলা। অভাৱ পূৰণৰ যোগ, অনুসন্ধানত কৃতকাৰ্যতা পাব, অৰ্থ নাশ। আপোনালোকৰ শুভ সংখ্যা হৈছে 5। ইয়াৰে পাছৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি বন্ধুৰ সৈতে সংঘাতৰ সম্ভাৱনা, আশা ভংগৰ আশংকা প্ৰবল, সন্মান তথা পুৰস্কাৰ প্ৰাপ্তিৰ যোগ দেখা যায়, বিশ্বাসযোগ্যতা বৃদ্ধি পাব, পদপথত যাত্ৰা কৰোঁতে সাৱধান। আপোনালোকৰ শুভ ৰং হৈছে আকাশী নীলা। মূত্ৰ বিকাৰত ভুগিব পাৰে, নিৰ্জনতা ভাল পাব, গীতত সুনাম। আপোনালোকৰ শুভ সংখ্যা হৈছে 8। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰে যাব। ইয়াৰে পাছৰ ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি অতিথিৰ আগমন ঘটিব, আৰ্থিক সমস্যা কিছু লাঘৱ হোৱাৰ সম্ভাৱনা, স্বাস্থ্য দুৰ্বল হ'লেও কোনো চিন্তাৰ কাৰণ দেখা নাযায়, গোপন তথ্যৰ অনুসন্ধানত কৃতকাৰ্যতা হ'ব, জুইৰ পৰা ভয় সেয়ে সাৱধান থাকিব। আপোনালোকৰ শুভ ৰং হৈছে মেৰুণ। কৰ্ম উন্নত বা পৰিৱৰ্তন, পদোন্নতিৰ যোগো দেখা গৈছে, ব্যয়ৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাব। আপোনালোকৰ শুভ সংখ্যা হৈছে 6। এইবাৰ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি শাৰীৰিক দুৰ্বলতা বহু পৰিমাণে কমিব, ভ্ৰমণ পৰাপক্ষত নকৰাকৈ থাকিব, সন্মান প্ৰাপ্তিৰ যোগ আছে, কৰ্মোন্নতি দেখা গৈছে, আকৰ গছ মনোভাৱে ক্ষতি কৰিব। আপোনালোকৰ শুভ ৰং হৈছে গোলাপী। সৎ লোকক বিশ্বাসত লওক, অভিযন্তাৰ মানহানি, শত্ৰুৰ সংখ্যা বৃদ্ধি পাব। আপোনালোকৰ শুভ সংখ্যা হৈছে 5। ইয়াৰে পাছৰ ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজি উপাৰ্জন বাঢ়িলেও মনত শান্তি নাথাকিব, আপোন মানুহেও কষ্ট দিব পাৰে,
সাংসাৰিক জীৱনত খেলিমেলি হোৱাৰ সম্ভাৱনা। কৰ্মত উন্নতি, অনবৰত ধনৰ চিন্তা পৰিহাৰ কৰক। আপোনালোকৰ শুভ ৰং হৈছে সেউজীয়া। দৰিদ্ৰ লোকক ভোজন কৰক। ভাই ভনীক লৈ চিন্তা, ভ্ৰমণৰ যুগ দেখা গৈছে। আপোনালোকৰ শুভ সংখ্যা হৈছে 4। ইয়াৰে পাছৰ ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি খাদ্যৰ বিষক্ৰিয়াজনিত অসুখত ভুগিব লগা হ'ব পাৰে। হাতলৈ টকা পইচা বেছি নাহিব। নতুনকৈ কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা। কৰ্ম সক্ষমতা বৃদ্ধি পাব। পদোন্নতি বা মনে বিচৰা ঠাইলৈ বদলিৰ যোগ হ'ব। আপোনালোকৰ শুভ ৰং হৈছে গোলাপী। আনৰ তহমদত ভুল নাযাব। শৰীৰ উন্নত আজিৰ দিনটো। আপোনালোকৰ শুভ সংখ্যা হৈছে 5। ইয়াৰে পাছৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি বিভিন্ন দিশৰ পৰা সমস্যা আহিব পাৰে। পৰিয়ালৰ মানুহেই আপোনাক দুখ দিব। অসুখৰ মাজতো পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। কৰ্ম সচেতনতা বৃদ্ধি পাব। আপোনাৰ কথাত কোনো সন্তুষ্ট নহ'ব। আপোনালোকৰ শুভ ৰং হৈছে মাখন। দৰিদ্ৰ লোকক ভোজনী দান কৰক। বিদ্যাত শুভ। খৰচৰ মাত্ৰা বৃদ্ধি পাব। আপোনালোকৰ শুভ সংখ্যা হৈছে 5। ইয়াৰে পাছৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি খঙৰ মাত্ৰা বাঢ়িব পাৰে। আৰ্থিক দিশত কিছু পৰিৱৰ্তনৰ সম্ভাৱনা দেখিব। পৰিয়াল কেন্দ্ৰিক জটিলতাৰ সন্মুখীন হ'ব। কৰ্মত পৰিৱৰ্তন, আনৰ সমাদৰ পাব। আপোনালোকৰ শুভ ৰং হৈছে আকাশী নীলা। যাক শত্ৰু জ্ঞান কৰিছে তেওঁৱে উপকাৰ কৰিব। ব্যয়ৰ পৰিমাণ বৃদ্ধি পাব। শৰীৰ উন্নত। আপোনালোকৰ শুভ সংখ্যা হৈছে 8। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰে যাব। ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে ধন্যবাদ।